নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ নিষ্ঠাপংক চেনেললৈ স্বাগতম জনাইছো। আজি এই ভিডিঅটো প্ৰস্তুত কৰিছো বিশেষকৈ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে, যিসকল এলপি আৰু ইউপি টেট উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকৰ বাবেহে এই ভিডিঅটো মই প্ৰস্তুত কৰিছো। কাৰণ তেওঁলোক হতাশ হৈছে, তেওঁলোক ভাগি পৰিছে। কাৰণ আমাৰ দুদিন মানৰ আগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতে সদনত মন্তব্য কৰিছিলে যে নিম্ন প্ৰাথমিক বিদ্যালয়ত কিমান খালী পদ আছে আৰু উচ্চ প্ৰাথমিকত কিমান খালী পদ আছে। সেই বাতৰি পোৱাৰ পিছতে তেওঁলোক যথেষ্ট পৰিমাণে হতাশ হৈছে আৰু ভাগি পৰিছে। সেয়েহে মই আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই, হতাশ হ'ব নালাগে। কিয় কৈছো কথাবোৰ সবিশেষ আপোনালোকে ভিডিঅটো চাওক, তেতিয়া আপোনালোকে নিশ্চয় গম পাব। আহক তেনেহলে দেৰি নকৰো আজি এই ভিডিঅটো আৰম্ভ কৰো। ভিডিঅটো আৰম্ভণিতে আপোনালোকক ক'ব বিচাৰিছো যে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। কাৰণ আমাৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতে যিটো সদনত ডাটা দাঙি ধৰিছিলে, সেই ডাটাটো মই বিশেষ সূত্ৰে গম পোৱা অনুসৰি 2022 মাৰ্চ মাহৰ লৈকেহে সেই ডাটাটো যেটো কাউন্ট কৰা হৈছে। কিন্তু সেই ডাটাটো মতে মই এটা কথা আপোনালোকক কৈছো যে 2022 মাৰ্চ মাহৰ পিছৰ পৰা 2023 মাৰ্চ মাহৰ ভিতৰত কিমান খালী পদ হ'ব সেই সংখ্যাটো তেওঁলোকে দাঙি ধৰা নাই। কাৰণ আপোনালোকেও জানে প্ৰত্যেক বছৰে প্ৰায় 6000 মান ৰিটায়াৰ হয়। কাৰণ সেই কথা আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই তেখেতে এটা টিভি চেনেলত মন্তব্য কৰিছিলে যে প্ৰত্যেক বছৰে 6000 মান ভেকেন্ট ওলায়। সেইটো ফালৰ পৰা আপোনালোকে চিন্তা কৰিবলৈ কাৰণ নাই। আৰু লগতে তেওঁলোকে যিটো ডাটা দিছে সেই ডাটাটো 2022 মাৰ্চলৈকে যিহেতু ধৰা হৈছে। আৰু লগতে মই আপোনালোকক কওঁ, কাৰণ আপোনালোকে এটা কথা চাওক যে আমাৰ হাইস্কুলত যিসমূহ খালী পদ আছে, সেই খালী পদসমূহৰ যিটো ডাটা তেওঁলোকে সদনত দাঙি ধৰা নাই। কিয় দাঙি ধৰা নাই? কাৰণ তেওঁলোকে প্ৰত্যেকখন বিদ্যালয়লৈ তেওঁলোকে নটিচ কৰিছিলে এলপি ইউপি আৰু হাইস্কুললৈ। সেই এলপি ইউপি আৰু হাইস্কুলৰ পৰা যিসমূহ ডাটা, সেই খালী পদৰ ডাটাসমূহ চৰকাৰলৈ পঠাইছে, সেই ডাটাসমূহ কিন্তু তেওঁলোকে কাউন্ট কৰা নাই। সেয়েহে হাইস্কুলত কিমান খালী পদ আছে সেইটো তেওঁলোকে উল্লেখ কৰা নাই। আৰু যিটো ডাটা তেওঁলোকে প্ৰকাশ কৰিলে সেইটো 2022 মাৰ্চ মাহলৈকে। হয়তো আপোনালোকে বুজি পাইছে এতিয়া যে মই এতিয়া আপোনালোকক এটা কথা কৈছো যে আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কাৰণ নাই। ভেকেন্ট যথেষ্ট পৰিমাণে আছে। সেইসমূহ ডাটা কিছুদিনৰ পিছতে পুনৰ আপোনালোকৰ আগত প্ৰকাশ কৰিব আমাৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। সেয়েহে আপোনালোকে অলপ দিন ধৈৰ্য ধৰক। আপোনালোকে নিজৰ যিখিনি কৰণীয় সেই কৰণীয়খিনি আপোনালোকে কৰি যাওক। আৰু কিছুদিনৰ পিছতে আপোনালোকৰ মাজলৈকে পুনৰ ভাল খবৰ আহিব। ইমানে আছিলে ভিডিঅটো। যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলক যিমান পাৰে ভিডিঅটো শ্বেয়াৰ কৰক যাতে তেওঁলোকে বিষয়টো ভালকৈ গম পায়। আজিলে ধন্যবাদ। জয় অসম।